আজি অসম চৰকাৰৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ দ্বাৰা আমাৰ BTR চৰকাৰৰ হেণ্ডলুম যিটো ডিপাৰ্টমেণ্ট একেলগে মিলি অসম চৰকাৰৰ এটা আঁচনি হেণ্ডলুম মডেল ভিলেজ ইয়াত আজি অপেনিং কৰা হৈছে আৰু এই মডেল ভিলেজটো ইয়াত মানে ট্ৰেইনিঙৰ পৰা আদি কৰি হেণ্ডলুমৰ বিভিন্ন সলিউশ্যনবিলাক ইয়াতে কৰা হ'ব, প্ৰডাকশ্যন কৰা হ'ব আৰু এই কোকলাবাৰী অঞ্চলটো হ'ল খিলঞ্জীয়া লোকৰ এটা অধ্যুষিত অঞ্চল। ইয়াত বড়ো, শৰণীয়া, মদাহী বিভিন্ন জনগোষ্ঠী আছে, অসমীয়া আৰু চবেই বোৱা কাটাটো কৰে। তো সেইকাৰণে এই চেণ্টাৰটো এই অঞ্চলৰ আমাৰ দৰিদ্ৰ পৰিয়ালবিলাকক, দুখীয়া পৰিয়ালবিলাকক বহুতখিনি সহায় কৰিব আৰু হেণ্ডলুম আমি সকলোৱে জানো আমি পিন্ধাৰ লগতে আজিকালি ভাল ভাল ডিজাইনৰ কাপোৰবিলাক বহুত দাম লৈ বিক্ৰী কৰিব পাৰে আৰু আমাৰ মহিলাসকলে ঘৰতে থাকি গাঁৱতে থাকি সন্মানে এই কামটো কৰি পেলাই ভাল এটা উপাৰ্জন কৰিব পাৰে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ 100 কোটি টকাৰ আৰণাই গামচাবিলাক ক্ৰয় কৰাৰ কাৰণে এটা আঁচনি লৈছিলে, স্বনিৰ্ভৰ আঁচনি এইটো লৈছিলে আৰু বিভিন্ন আঁচনি লোৱা আছে। ইয়াত কাউন্সিলৰ তৰফৰ পৰাও আমি হেণ্ডলুম মিছন আৰু চেৰিকালচাৰ মিছনত কিছুমান আঁচনি বনাই পেলাই এতিয়া আমি আগবাঢ়ি আছোঁ আৰু এই চেণ্টাৰটোৱে এই বৃহত্তৰ অঞ্চলৰ আমাৰ হেণ্ডলুম ছেক্টৰটো আগুৱাই যোৱাৰ কাৰণে যথেষ্ট সহায় কৰিব। এইটো মানে প্ৰায় 3.5 কোটি টকাৰ এটা আঁচনি হয়, কিন্তু ইয়াত আৰু অৰ্থ বা পইচাৰ প্ৰয়োজন হ'লে আৰু অসম চৰকাৰৰ পৰা দিব আৰু আমি কাউন্সিলৰ তৰফৰ পৰাও ইয়াত আৰু ফাণ্ড আমি দিম। ইয়াত 1000 শিপিনীয়ে কাম কৰিব আৰু এইটো হ'ল মেগা এটা ক্লাষ্টাৰ এটা আৰম্ভ হ'ব। আমাৰ BTRত টোটেল আমি 4টা মেগা ক্লাষ্টাৰ 10,000 শিপিনীয়ে কাম কৰিব পৰা ক্লাষ্টাৰ এটা প্লেনিং কৰি আছোঁ। ইতিমধ্যে যোৱা বছৰৰ পৰা আৰম্ভ কৰি এই বছৰলৈকে আমি মানে প্ৰায় 40টা ক্লাষ্টাৰ আমি সৰু সৰু ক্লাষ্টাৰ য'ত 300 মহিলা কাপোৰ বব পাৰে তেনেকুৱা ক্লাষ্টাৰ আমি ডেভেলপ কৰি আছোঁ আৰু সেই মেগাবিলাকত 10,000লৈকে আমাৰ শিপিনীবিলাকে একেলগে কাম কৰিব পাৰিব। 2022-23 দ্বিতীয় বৰ্ষত অসম চৰকাৰৰ তৰফৰ পৰা বাজেট ঘোষণা কৰা অনুযায়ী ইয়াত কোকলাবাৰী হেণ্ডলুম মডেল ভিলেজ চেংচন কৰা হৈছে। ইয়াৰ প্ৰজেক্ট কষ্ট হ'ল 3,15,47,000। ইয়াৰ দ্বাৰা দি 478জন শিপিনীসকলক সাঙুৰি লৈ পেলাই এই প্ৰজেক্টটো কৰা হয়। এতিয়া জেকাৰ্ড মেচিন 200টা দিব আৰু এনেকৈ ফ্ৰেম লুম আছে এনেকৈ দিয়া হ'ব আৰু তাৰপিছত ইয়াত ট্ৰেইনিং প্ৰগ্ৰাম হ'ব, ডাইং কেলেণ্ডাৰিঙৰ পৰা আৰু এক্সপ'জাৰ ভিজিট আহি যাব। আকৌ ইয়াত যিসকল শিপিনীয়ে কাম কৰিব তো তেওঁলোকে এক্সপ'জাৰ ভিজিটো পাই যাব বাহিৰত যাবৰ কাৰণে, যে বাহিৰত এই হস্ততাঁত বস্ত্ৰশিল্প কেনেকৈ ডেভেলপ হৈছে। এই গোটেই প্ৰজেক্টটো সাঙুৰি লৈ পেলাই 3,15,47,000 টকা ইয়াৰ এটা প্ৰজেক্ট ইয়াত ষ্টাৰ্ট কৰা হৈছে আৰু মূল উদ্দেশ্য হ'ল যে গ্ৰাম্য অৰ্থনীতি উন্নতি কৰা আৰু আমাৰ পৰম্পৰাগতভাৱে থলুৱা যিটো বস্ত্ৰ এই বস্ত্ৰ উদ্যোগটো আকৌ শক্তিশালী কৰি তোলাটো আমাৰ উদ্দেশ্য। আমাৰ আৰণাই উৎপাদন হয়, বিশেষকৈ এইটো বড়ো বা ট্ৰাইবেল এৰিয়া হয় আৰু গামোচা উৎপাদন হয়। বাহিৰা জগতত আমি বজাৰ পোৱা নাই, এই বজাৰৰ ৰাস্তা আমি কৰি দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ লগে লগে যিটো গ্ল'বেল মাৰ্কেটত আমাৰ যিটো কোৱালিটি তাৰ কম্পিটিশ্যনত নামিবৰ কাৰণে আমাৰ শিপিনীসকলে যাতে মানে স্মাৰ্ট হৈ আৰু খুব মানে উন্নত মানৰ বস্ত্ৰ উৎপাদন কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। তো এইটো এটা খুব মানে এটা দূৰদৰ্শী এটা প্ৰজেক্ট, কাৰণ আজি এটা ঘৰ বনাব, এটা দং বনাব, বান্ধ বনাব 1-2 বছৰতো ভাঙি যাব পাৰে, কিন্তু এই প্ৰজেক্টটো সফল হ'লে বছৰে বছৰে পৰিয়াল অৰ্থনীতি এইটো সবল কৰাত বহুতখিনি সহায় কৰিব আৰু এই অঞ্চলৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট সফল হ'ব। এতিয়া BTC হেণ্ডলুম মিছন কৰিছে, আকৌ হেণ্ডলুম মডেল ভিলেজ আহি গ'ল। আমি যদি কোঅৰ্ডিনেটেড মেনাৰত কাম কৰোঁ হেণ্ডলুম হাব হ'ব পাৰে আমাৰ BTC অঞ্চলটো। সেইকাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এনে SOPDৰ পৰা এনেকুৱা স্কিম কাউন্সিল অঞ্চল বা 60 অঞ্চলবিলাকত ধৰা নহয়, কিন্তু মই যিহেতু এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা ব্যক্তি, মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰি বাজেটত এইটো গ্ৰহণ কৰা হৈছে আৰু মই এইটোৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ যি মানে ডাইনামিক চিফ মিনিষ্টাৰ আৰু গোটেই ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিছে
তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে বস্ত্ৰশিল্পৰ প্ৰতি তেওঁৰ যিটো এটা সুদৃষ্টি আৰু সুবিচাৰ, তাৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো মানাস যিটো আমাৰ এইটো লগালগিয়ে হয়, আৰু ভৱিষ্যতত মানাস অভয়াৰণ্যক লৈও আমি এটা পৰিকল্পনা কৰি আছোঁ। এতিয়া মই অলৰেডি চিফ মিনিষ্টাৰৰ লগত ভাৰ্বেলি কথাটো পাতিছোঁ, কিবা প্ৰজেক্টৰ চিন্তা কৰিব পৰা যায় নেকি। তো মুখ্যমন্ত্ৰী আমাক কৈছে যে আপোনালোকে ষ্টাডি কৰক কোনটো ভায়েবল হয়, পিছত প্ৰজেক্ট যেতিয়া আহি যাব প্ৰপ'জাল তেতিয়া চিন্তা কৰা যাব। পজিটিভতে আছে, সেইকাৰণে আমি কাম কৰি আছোঁ। আৰু আমি কি কৰিব পাৰোঁ এই অঞ্চলত, যেনিবা ইয়াত মাৰ্কেট ছেট আহি যাব বা ডাইং, কেলেণ্ডাৰিং, আৰু কোনোবা যদি আমাৰ হেণ্ডলুমৰ বিষয়ে জানিব খুজিছে, শিকিব খুজিছে, শিকাব পৰা ইয়াত আহি যাব। আৰু তাৰপিছত যিটো নেচাৰেল ডাই, আমাৰ ফুলৰ পৰা, গছ গছনিৰ পৰা, ডাল পাতৰ পৰা যিখিনি ৰং ওলায়, এয়া কেনেকৈ আমি নেচাৰেল ডাই কৰিব পাৰোঁ, এইবিলাক যদি ডেভেলপ কৰিব পাৰে, নিশ্চয় মানস অভয়াৰণ্যত অহা পৰ্যটকসকলেও এইটো চাবলৈ আহিব। সেইটো কাৰণে এইটো যথেষ্ট তাৎপৰ্য আছে। আৰু মই এই অঞ্চলৰ পৰা, কোকৰাঝাৰৰ পৰা আহি পেলাই নিৰ্বাচিত হৈ গৈছোঁ। ৰাইজে বিনা চৰ্তে ভোট দিছিলে। আজি এইখিনি আঁচনিটো এইখিনিত আনি দিব পাৰি পেলাই মই খুব সুখী আৰু আনন্দিত। জনগণৰ ৰাইজক আকৌ এবাৰ মই অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।